মই Dipanjali সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলৈ আশা কৰিছো সকলো ভালে আছে সুস্থ আছে আজি নতুন এটা ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহি গলো বহু দিন হল ভিডিঅ' কৰা নাই একচুৱেলি মই অকমান ব্যস্ত হৈ আছিলো আৰু আজি ভাবিলো অকনমান সৰুকে এটা ভিডিঅ' কৰি দিও তো এতিয়া মই পুৰা ওলাই মিলি ৰেডি হৈ আছো আৰু আজি এতিয়া মই গৈ আছো এঠাইলে আপোনালোকক কৈ আছো বাৰু কলৈকে যাম ভাবিছো বহুত গৰম দিছে বহুত ৰ'দ দিছে তাৰ উপৰি ইমান গৰম আৰু বাৰ্বি স্কুলো খুলিব আৰম্ভ হ'ব আৰু স্কুল খুলিব আৰু 10 তাৰিখে খুলিব তো সেইকাৰণে ভাবিছো তাইৰ চুলিখিনি আজি কাটি দিও কাৰণ বহুত দীঘল হৈ গৈছে তাই কাটিব নিদিয়ে কিন্তু তথাপিতো ভাবিছো এবাৰ লৈ চাই লওঁ কাটে নে নাকাটে তো ইমান দীঘল হৈছে আৰু সেইকাৰণে ভাবিছো বহুত গৰম পায় আৰু একদম পুৰা ঘামচি ওলাই গৈছে সেইকাৰণে ভাবিছো আজি তাই চুলিখিনি কাটি দিও নাকাটো বুলি ভাবিছিলো কিন্তু পিছত বহুত ভাবি চিন্তি ঠিক কৰিলো নাই চুলিখিনি কাটি দিয়া যাওক তো হেয়াই আৰু আমাৰ ঘৰত আছে মোৰ শাহুমা তো মা থাকোঁতে ভাবিছো চুলিখিনি কাটাই লৈ আহোঁ তাইৰ তো এতিয়া মই পুৰা ৰেডি আৰু এইফালে দেখাই আছো আমাৰ বাৰ্বি আমাৰ বাৰ্বি চুলি তুলি ধুই দিলো আৰু এতিয়া ভাবিছো এইখিনি কাটি দিম কাটিবানে চুলি কাটিবানে কৈ দিয়া এইফালে হয় পুৰা কাৰ্টুনত ব্যস্ত এইফালে চোৱা এই কাৰ্টুন চাইছে বাৰ্বিয়ে চুলি কাটিবানে কাটিবানে আজি পুৰা দিছে একদম ৰ'দ একদম ৰাতিপুৱাৰ পৰা ৰ'দ দিছে তো মই একদম চুলি ধুই আহি গ'লোঁ এতিয়া আমি গৈ থাকোঁ তাত গৈ লগ পাই আছোঁ দেখাম বাৰু তাই কাটিব দিয়ে নে নিদিয়ে সেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰিম তো ধুনীয়াকৈ ভিডিঅ' আমি গৈ আছোঁ ইমান ৰ'দ আৰু কি হৈ যাবা ৰিক্সা পাওঁ নে নাপাওঁ গাড়ীত উঠি হাঁহি ক'ত গৈ আছা আমি আহি পাই বাৰ্বিৰ চুলি কটাত লাগিলোঁ কিন্তু আগৰখিনি মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ কাৰণ তাই একদম নাকাটে নবহে চেয়াৰত কেনেবাকৈ মোবাইলটো দি পেলাই বহালোঁ তাকো আইতাকৰ কোলাত দিছোঁ আৰু এয়া কাপোৰখন তাই নিপিন্ধে সেইকাৰণে আইতাকৰ তাতে দিছোঁ পিন্ধাই পেলাই আৰু এনেকৈ মোবাইলটো দিয়াৰ কাৰণেহে অকণমান দেৰি পিছত দিলে যেনিবা কাটিব কিন্তু এনেকৈ নিদিয়ে একদম কান্দি অৱস্থা নাই তাৰপাছত কিবা কৰি দিলে অকণমান তো সেইকাৰণে এনেকৈ দিছোঁ আৰু মোবাইল চাই আছে তো সেইকাৰণে তাই অকণমান আমনিটো কমকৈ কৰিছে তো এয়া আৰু এয়া হ'ল আমাৰ বাৰ্বিৰ ফাইনেল লুক কিন্তু মুখখন ইমান ফুলাই আছে মানে পুৰা খং উঠিছে তাই চুলিখিনি কাটি দিয়াৰ কাৰণে তো কেনেকুৱা লাগিছে জনাব দেই মোৰ কিন্তু ভাল লাগিছে বেয়া লগা নাই আৰু চুলিখিনি তাই কাটি দিয়াৰ কাৰণে বাৰু দেৰি হ'ল কিন্তু আহি আৰু বাকীখিনি ভিডিঅ' কৰা নহ'ল কাৰণ আহি পেলাই তাইক গা পা ধুৱাই দিলোঁ আৰু এতিয়া আমি ভাত পানী খাই উঠিলোঁ আৰু মই বাৰ্বিক দেখাই আছোঁ তাই আমাক আজি মুখে নেদেখাই লাজতে লাজ কৰিছে আপোনালোক দেখাই আছোঁ দেই আরে আমার বার্বি কিন্তু আজি মুখ নেদেখাই দে ইয়ে রা ইয়ে বার্বি আজি নোলাই কেমেৰা নোলাই কাকো মুখ নেদেখাই আৰু চুলি আহিলেহে দেখাব চুলি নাহালে নেদেখাই তাই কেমেৰা নোলাই একদম লাজ কৰিছে আৰু কেনেকুৱা লাগিছে বাৰ্বি এতিয়া
এতিয়া ভাত পানী আমি খালোঁ যিহেতুকে অকণমান ভাবিছোঁ ৰেষ্ট কৰোঁ আৰু আজি ইমান ৰ'দ দিছে বাপৰে একদম ওলাই গৈ শাস্তি হৈ গ'ল আৰু তো এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট কৰোঁ আৰু বাৰ্বিও যিহেতু চুলি তুলি কাটি আহিলে গা পা ধুলে এতিয়া তাইও শুব তো আমি অকণমান ৰেষ্ট কৰি লওঁ তো ভাবিছোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰি দিওঁ একদম সৰুকৈ এটা ভিডিঅ' কৰিলোঁ আপোনালোকে কেনে পালে জনাবচোন আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'ৰ আপডেটবোৰ পাই থাকে আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই বাই